নমস্কাৰ বন্ধুসকল আজি আমি সীমা ভাবি কাহিনীটো বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ সীমা ভাবি সবিতা ভাবি নহয় কিন্তু এটা সীমা ভাবি কোন হয় সীমা ভাবি হৈছে পৃথিৱীৰ প্ৰথম গৰাকী মহিলা যি নেকি পাবজি গেমৰ দ্বাৰা নিজৰ চাৰিটা ল'ৰা ছোৱালী লৈ বেলেগ এখন দেশ আহি পাই গ'ল বিয়াৰ সূত্ৰে মানে বিয়া পাতিবলৈ আহি পাই গ'ল এতিয়া এটো প্ৰথম গৰাকী মহিলা বুলি এটো জমনি কৰিছো ব এতিয়া কথাটো হ'ল তেওঁ পাবজি গেমৰ দ্বাৰা বেলেগ এজন ল'ৰাৰ লগত বিয়া পাতিবলৈ বেলেগ এখন দেশ আহি পাই গ'ল বেলেগ দেশ কোন হয় ইণ্ডিয়া আহি পাই গ'ল এতিয়া কেনেকৈ পালে কি পালে এই কথাখিনি বুলি অলপ জানিবলৈ চেষ্টা কৰোঁ এতিয়া জনাৰ আগতে আপোনালোকক কওঁ যে মঞ্জিল বুঢ়া 2.0 এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক আৰু মঞ্জিল বুঢ়াক যদি ফেসবুকত ফলো কৰা নাই ফলো नहीं मर जाऊंगा ना जब तक इसे नहीं जाने दूंगा मैं उनकी मोहब्बत में मैंने ये धर्म भी स्वीकार कर लिया क्योंकि मेरे पति हैं ये मैं मानती हूँ उन्होंने नेपाल में शादी करी है मेरी इंस्टा की आईडी है सती मीनू इसमें हमारी वीडियो पर पूछ रहा है भारत कि कौन है सीमा हैदर पूछ रहा है भारत कि क्या सचमुच सीमा हैदर प्यार के इश्क के फॉर लव चार देश पार कर मिडिल ईस्ट से नेपाल नेपाल से भारत आ गई सीमा हैदर से सीमा भाभी बन गई কাহিনী আৰম্ভ হৈছে 2020 চনৰ যেতিয়া লকডাউন চলি আছিল পাকিস্তান ইণ্ডিয়াত পুৰা লকডাউন চলি আছে বেলেগ দেশতো চলি আছিল তেতিয়া কি হল যিবোৰ মানুহৰ কাম বন নাছিলে হেবু মানে খুব পাবজি খেলিলে কামটো লকডাউনত একো নাথাকে পাবজি খেলিলে আৰু ইউটিউব চেনেল থকাখিনিটো বহুত গ্ৰো কৰি গুছি গ'ল কাৰণ ভিডিও বনাই এতিয়া আপোনালোকে গম পায় পাবজি গেমটো মানে ইণ্ডিয়াত বেন হৈ গ'ল কাৰণ কি হল সেইখন সময়ত চলি আছিল এতিয়া বেন কৰি দিলে কাৰণ বহুত গিটা কেছ হ'ব লইলে কোনবা মানে জতে ততে গেমটো খেলিলেকে পগলা হৈ গ'ল কোনবা গৈ এক্সিডেন্টও হ'ল এনেকুৱা বহুত গিটা কাৰণত মানে পাবজি গেমটো যাতে ইণ্ডিয়াৰ কাৰণে পিছত মানে প্ৰবলেম ক্ৰিয়েট নকৰে তাৰ আগতে ভাৰত চৰকাৰে বেন কৰি দিলে এতিয়া পাবজি গেমটো আপোনালোকক এটা কথা কওঁ 4 জন বা 2 জন পাৰ্টনাৰ লাগে গেমটো খেলিবৰ কাৰণে তেতিয়াহে মানে গেমটো খেলিব পাৰে আৰু তাত ইন্টাৰেষ্টিং আপুনি কথা পাতিব পাৰে ধৰক বেলেগ বেলেগ দেশৰো হ'ব পাৰে নিজৰ দেশৰো হ'ব পাৰে কথা পাতিব পাৰে তাত চাট থাকে মানে মেছেজ কৰিব পাৰে তেনেকৈ কি হ'ল এই সীমা ভাবি আৰু ইণ্ডিয়াৰ উত্তৰ প্ৰদেশৰ থকা শচীন নামৰ ল'ৰাজনে এনেকৈ পাৰ্টনাৰ হ'ল তাৰপিছত কথা বতৰা পাতোতে পিছত কি হ'ল তেওঁলোকে ফোন নাম্বাৰ এক্সচেঞ্জ কৰি তেওঁলোকে ফোনত কথা বতৰা পাতিলে কথা বতৰা পাতোতে সেই কথা বতৰা গৈ ভাল পোৱালে গুচি গ'ল তাৰ ভাল পোৱাত গৈ তেওঁলোকে 2021 চনতে লক কৰা কথা আছিল কিন্তু মানে কিছুমান প্ৰবলেমৰ কাৰণে নোৱাৰিলে তাৰপিছত 2023 চনত মানে এই বছৰে মাৰ্চত তেওঁলোকে নেপালৰ কাঠমাণ্ডুত লক কৰিলে টোটেল 7 দিন তেওঁলোক একেলগতে আছে নেপালত এটা বিখ্যাত মন্দিৰ আছে পশুপতি মন্দিৰ বুলি তাত তেওঁলোকে বিয়া পাতিলে আৰু টোটেল 7 দিন হোটেলত আছে তাৰপিছত তাতে ঘুৰা পোকা কৰিলে কিন্তু তেওঁ টোটেল 4টা ল'ৰা ছোৱালী আছে কিন্তু সেই 4টা ল'ৰা ছোৱালী সেইবাৰ অনা নাই তাৰপিছত তেওঁলোকে 7 দিনৰ পিছত ইণ্ডিয়া গুচি আহিলে তেওঁ পাকিস্তান গুচি গ'ল তাৰপিছত তেওঁলোকে মে মাহত বাচ্চা 4টা বাচ্চা লৈ তেওঁ প্ৰথমতে গৈছে সৌদি আৰব তাৰপিছত নেপালৰ পৰা ইণ্ডিয়া আহিছে এতিয়া সৌদি আৰব নহয় ডুবাই গ'ল ডুবাই আৰু নেপালৰ তেওঁ ভিসা পাই গ'ল কিন্তু ইণ্ডিয়াৰ ভিসা নাপায় যেহেতু সম্বন্ধ ভাল হৈ থকা নাই সেইকাৰণে নিদিয়ে মানে আপুনি ডাইৰেক্ট নাপায় মানে তেওঁলোকে সেইকাৰণে তেওঁ যেতিয়া পাকিস্তানৰ পৰা আহিব বিচাৰিছিলে ইণ্ডিয়াৰ ভিসা নাপায় যেহেতু শচীনৰ লগত কানেক্টেড আছে ইয়াৰ লগত তেওঁ বহুতখিনি কথা বতৰা পৰা ধৰি লৈ ড্ৰেছ মুছলিম সম্প্ৰদায় অলপ হলো ড্ৰেছ পোছাকটো অলপ বেলেগ হয় হিন্দু পৰিয়ালতকে হেতু কাৰণে ড্ৰেছ পোছাকৰ পৰা ধৰি লৈ কথা বতৰা কাৰণ পাকিস্তানত চলে উৰ্দু ভাষা আৰু ইণ্ডিয়াত হিন্দী চলে যে হিন্দী আৰু উৰ্দু মাজত অলপ ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো তেওঁ নাইকিয়া হৈ গ'ল টোটেলি হিন্দী পুৰা ফ্লুৱেন্টলি হিন্দী ক'ব পৰা হৈ গ'ল আৰু হেতু তেওঁ কৈ আছে যে শচীনৰ পৰা শিকিছে আৰু তেওঁ ড্ৰেছ পোছাক হাতত খাৰু পৰা ধৰি লৈ শিৰত সেন্দুৰ লৈ লৈছে টোটেলি মানে ইণ্ডিয়ান এজনী বোৱাৰী গাঁৱলীয়া বোৱাৰী টাইপত তেওঁ পুৰা নিজকে নিজে চেঞ্জ কৰাই ল'লে আৰু তেনেকৈ তেওঁ পালৰ পৰা ডাইৰেক্ট দিল্লী গাড়ী আহে তাত তেওঁ আহিলে আৰু কিছুমান ক্ষেত্ৰত মানে মহিলা সুবিধা পাই যায় ন তেনেকুৱা কিছুমান হয়তো সুবিধা পালে য'ত নেকি মানে ইণ্ডিয়া তেওঁ মানে বৰ্ডাৰ ক্ৰছ কৰি আহিব পাৰিলে আৰু এইটো এটা ডাঙৰ কথা কাৰণ পাকিস্তানৰ এগৰাকী মহিলাই হওক বা পুৰুষেই হওক পাকিস্তানৰ মানুহ আহি ইলিগেলি ইণ্ডিয়াত আহি সোমাইলে লিগেলি সোমোৱাটো বেলেগ কথা ইলিগেলি আহি সোমাইলে তেনেকৈতো বেলেগ মানুহ সোমাই আহিলেতো ডাঙৰ কথাও হ'ব পাৰে তেওঁ এইটো ইলিগেলি আহিল বাকী কিন্তু তেওঁ ডুবাই যাওঁতেনে সেয়া লিগেলি গৈছে ডুবাইৰ পৰা নেপাল আহিছে সেয়াও লিগেলি ক'বলৈ গ'লে প্লেনটো ছাকচেছ আৰু ধুনীয়াকৈ সোমোৱাৰ পিছত শচীনে তাই আৰু 4টা বাচ্চা 1.5 মাহ দিন বেলেগ এটা জেগাত আছে নিজৰ ঘৰত নাই মানে 1.5 মাহ দিন বেলেগ জেগাত থাকিলে ভাড়া ৰুম থাকিলে
তাৰপিছত 1.5 মাহৰ পিছত তেওঁলোক ঘৰলৈ গ'ল এতিয়া ঘৰলৈ যোৱাৰ লগে লগে চবৰে ফূৰ্তি একদম বোৱাৰী লৈ আহিলে শচীন এতিয়া ইণ্টাৰেষ্টিং কথা শচীনৰ বয়স মাত্ৰ 22 বছৰ আৰু ভাবি বয়স হৈছে 27 বছৰ ডাঙৰ যিহেতু আৰু হ'লেও মানে গাঁৱত পুৰা ভাল খবৰ যে বোৱাৰী লৈ আহিলে ইফালে ঘৰতো কোনো প্ৰব্লেম নাই যে ঠিক আছে তই বোৱাৰী এজনী লৈ আহিলি বিশেষকৈ দেখাততো আপুনি ধৰিবই নোৱাৰে যে পাকিস্তানী বা হিন্দু হয় নে মুছলিম হয় ধৰিব নোৱাৰে সেইকাৰণে চবৰে মনত সেইটো কোনো হেৰি ভাৱ নাই যে নহ'ব বা ইয়াক কি সোমাবলৈ দিয়া নহ'ব এনেকুৱা ধৰণৰ হেৰি নাই আৰু চবেই তেওঁক একচেপ্ট কৰি ল'লে এতিয়া তাৰপিছত তেওঁলোকে ভাবিলে এতিয়া বিয়া পাতিব লাগিব বিশেষকৈ কোড মেৰেজ কৰাটো তেওঁ প্ৰথম মানে টাৰ্গেট মানে কাৰণ কোড মেৰেজ কৰিলেহে যিখিনি সুবিধা থাকে সেই সুবিধাখিনি পাব তো সেইকাৰণে কোড মেৰেজ কৰিবৰ কাৰণেতো উকিলৰ ওচৰত যাব লাগিব যেতিয়া উকিলক গৈ এপ্ৰ'চ কৰিলে যেতিয়া কাহিনীখিনিতো ক'ব লাগিব তে কাহিনীখিনি কোৱাৰ লগে লগে উকিলে ক'লে কি কৰিলে লগে লগে পুলিচক খবৰ দিলে যিহেতু পাকিস্তানৰ কেছ হয় তে তেওঁ কি কৰিলে পুলিচক কৰিলে এতিয়া পুলিচক কৈ দিয়াৰ লগে লগে গোটেই আহি সব বা শচীনৰ বাপেক শচীন সীমা ভাবি ল'ৰা ছোৱালী 4টা সৈতে লৈ গ'ল একদম জেলত ভৰাই দিলেগৈ ভৰাই দি তেওঁলোকে সকলোৱে বেল পাই গ'ল তেওঁ টোটেলি কৈছে যে মই হিন্দুলৈ ট্ৰান্সফৰ্ম হৈ গ'লোঁ মই আকৌ মুছলিম নাযাওঁ মুছলিম সম্প্ৰদায়লৈ যোৱাটো পিছৰ কথা ধৰ্মলৈ যোৱাটো পিছৰ কথা তেওঁ পাকিস্তানে যাব নিবিচাৰে আৰু পাকিস্তানত এতিয়া যদি তেওঁ যায় কাৰণ হিন্দুলৈ তেওঁ ট্ৰান্সফৰ্ম হৈ গ'ল সেইকাৰণে তাত বোলে ডিঙি কাটি দিব আৰু তেওঁ কোনো পধ্যে যাব খুফিয়া এজেঞ্চিয়ে প্ৰশ্ন সুধি আছে বা মিডিয়াই প্ৰশ্ন সুধি আছে তেতিয়া তেওঁৰ হাতত টোটেল যেতিয়া ইণ্ডিয়া আহিছে তেতিয়া 4টা মোবাইল পাইছে বোলে তাৰে এটা মোবাইল ভঙা তাৰপিছত সেইকাৰণে সন্দেহটো বাঢ়ি গৈ আছে যে কিহৰ কাৰণে 4টা মোবাইল আনিছে এতিয়া তেওঁ কৈছে বোলে মই যিহেতু একেবাৰে আহিছোঁ মোবাইল 4টা লৈ আহিছোঁ আগৰ পুৰণা মোবাইল মোৰ তাতে ফটো ভিডিঅ' আছে মা দেউতাহঁতৰ ফটো ভিডিঅ' আছে বাইক ভৈনীহঁতৰ ফটো ভিডিঅ' আছে এতিয়া তেওঁ যিহেতু 4টা বাচ্চা লৈ আহিছে তেতিয়াহ'লে তেওঁতো বিয়াও পাতিছিলে এতিয়া তেওঁৰ আগৰ কাহিনীটো অকণমান 2014 চনত গোলাম হাইদৰ নামৰ মানুহজনৰ লগত বিয়াত বহিছিলে আৰু তেওঁ চাকৰি সূত্ৰে চৌদি আৰবত থাকে আৰু সীমা ভাবি মতে তেওঁ বোলে বহুত টৰ্চাৰ কৰে বহুত মানে অত্যাচাৰ কৰে যাৰ বাবে তেওঁ মানে বিচাৰি আছিলে বেলেগ কাৰোবালৈ যোৱাটো আৰু তেনেকৈ পাবজিত পাই গ'ল শচীনক আৰু শচীনৰ দ্বাৰা তেওঁ ভাবি ল'লে যে পাই গ'লোঁ আৰু তেওঁৰ লগতে মানে থাকিম বুলি ভাবি ল'লে এক্স হাজবেণ্ড বুলি ক'ব পাৰি তেওঁ কৈ আছে যে তেনেকুৱা ধৰণৰ কোনো কথা নহয় আমাৰ লগত ভাল সম্পৰ্ক আছিলে সেইকাৰণে কিন্তু তাইহে এনেকুৱা এটা পদক্ষেপ লৈছে কিন্তু আমাৰ লগত কোনো বেয়া সম্পৰ্ক নাছিলে আৰু তেওঁক আহিব কৈ আছে আৰু কিন্তু সীমা ভাবি কোনো পধ্যে ইয়াৰ পৰা যাবলৈ মন ইচ্ছা নাই যি লাগিলে তেওঁ ইণ্ডিয়ান জেলতে থাকিব তেওঁ বুলি পাকিস্তান কোনো পধ্যে যাব মন আছিলিক লৈ ইয়াতে থাকিব বিচাৰিছে কিন্তু ইয়াত এতিয়া বহুত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে অহাটো আহিলে ভাল পোৱাৰ কাৰণে যিকোনো হ'ব পাৰে এইটো স্বাভাৱিক কথা কিন্তু পাকিস্তান দেশৰ লগত মানে পাকিস্তানৰ দেশৰ কোনোবাই যদি আহে সেইটো এটা আমাৰ ইণ্ডিয়াৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন কাৰণ লিগেল প্ৰচেছ থাকে সেইমতে আপুনি যদি যায় কাৰোবাক যদি ভালো পায় পাকিস্তানত কাৰোবাক ভাল পায় আপুনি যাব পাৰে পাকিস্তানো যদি কোনোবা ছোৱালী আহিব বিচাৰে লিগেলি পাৰে এতিয়া কি হ'ল তেওঁ ইলিগেলি অহাৰ কাৰণে এইটো এটা ডাঙৰ প্ৰশ্ন উঠিছে কাৰণ ISR লগত তেওঁ সম্পৰ্ক থাকিব পাৰে বা বেলেগ সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক থাকিব পাৰে য'ত নেকি তেওঁ স্পাইও হ'ব পাৰে ন জাচুচি কৰিবলৈ আহিব পাৰে আৰু টোটেল 4টা বাচ্চা লৈ আহিছে এতিয়া ভাবি চাওকচোন 4টা ল'ৰা ছোৱালী যদি ইণ্ডিয়াত পঢ়ুৱাই তেওঁলোকক ট্ৰেইনিং সেইমতে যিহেতু সৰু ল'ৰা ছোৱালীক তাত ট্ৰেইনিং কৰা হয় ইয়াতো যদি তেওঁলোকে ট্ৰেইনিং কৰাই চবতে যদি বেলেগ দিশত পঠিয়াই দিয়ে এটা ল'ৰা বোলে ডিফেন্সত পঠিয়াই দিলে এটাক বোলে পলিটিক্সত পঠিয়াই দিলে তেতিয়া চবৰে কথাবিলাক জানিব ন সব দিশৰে কথাবিলাক জানিব সেইখিনি পিছলৈ মানে এইটো প্লেনটো আজি এবছৰ 2 বছৰৰ প্লেন নহয় এইটো কমচে কম 10 বছৰ 15 বছৰ পিছৰ প্লেন পিছত তেওঁলোকে ডাটাখিনি কালেক্ট কৰি ডিফেন্সৰ পৰা ডাটা কালেক্ট কৰি পলিটিকেল পাৰ্টিত যদি সোমাই যায়গৈ তাৰ পৰা ডাটা কালেক্ট কৰি যদি খুফিয়া এজেঞ্চিক দিয়ে পিছত ভাৰতৰ কাৰণে এইটো বহুত ডাঙৰ প্ৰব্লেম সৃষ্টি হ'ব পাৰে সেইটো কাৰণে এজেঞ্চি মানে সেই এজেঞ্চিবোৰে পুৰা মানে সোধা পোছাত পুৰা লাগি আছে যাতে কেনেবাকৈ তেওঁৰ পৰা উত্তৰখিনি ওলাওক আৰু ধৰা পৰক আৰু যদি কিবা কাৰণত এইটো ওলাই এতিয়ালৈকে ওলোৱা নাই এই ভিডিঅ'টো বনোৱালৈকে এতিয়ালৈকে তেওঁৰ কোনো উলিয়াব পৰা নাই আৰু তেওঁৰ মন্তব্যও মানে ইমান সোধাৰ পিছতো ইমান প্ৰশ্ন কৰি থকাৰ পিছতো তেওঁ কিন্তু হাঁহি ধেমালিৰে আছে
কোনো মানে তেওঁ ভয় ভাৱ নাই, বিন্দাছ উত্তৰ দি আছে। স্পাই এজেণ্ট আহে, স্পাই এজেণ্টক বহুত ট্ৰেইনিং দিয়া যায় যাতে তেওঁলোকে যিকোনো পৰিস্থিতিত তেওঁলোকে সঁচা কথাটো যাতে নকয়। এতিয়া সেইকাৰণে তেওঁৰ ওপৰত পূৰা এতিয়াতো বৰ্তমান ঘৰত ৰখাই নাই, তেওঁলোকক চব ছেফ হাউচত ৰাখি দিছে, টোটেলি বেলেগ জেগাত লৈ গৈছে। এতিয়া পূৰা সোধা পোছা লাগি আছে। এতিয়া এই ভিডিঅ'টো বনোৱালৈকে এতিয়ালৈকে কোনো আপডেট অহা নাই, তেওঁ কি হয় কি নহয় এইখিনিলৈকে অহা নাই। যিমানটো আহিলে মই তাৰ ওপৰতে ভিত্তি কৰি আপোনালোকক এই ভিডিঅ'টো কৈছোঁ। এই আছিলে সীমা ভাবিৰ ওপৰত ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰা নাই যদি ফ'ল' কৰি লওক।